নমস্কাৰ বন্ধু-বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোক সকলোকে এছএন মাজুলী ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বাজালি ডিষ্ট্ৰিক্টৰ পৰা এটা এডভাৰটাইজমেণ্ট আহিছে আৰু য'ত উল্লেখ কৰিছে যে 7টা পিয়ন আৰু চকীদাৰৰ পদ খালী হৈছে আৰু সেই পদসমূহত যোগ্য আৰু আগ্ৰহী ব্যক্তিসকলে আবেদন কৰিব পাৰিব। বন্ধু-বান্ধৱীসকল, প্ৰথম পদটো হ'ল পিয়নৰ পদ আৰু ইয়াৰ পদৰ সংখ্যা 6টা আৰু সেইখিনি আনৰিজাৰ্ভ ৰাখিছে 6টা পদ আৰু এই পদকেইটাৰ দৰমহা হ'ব 12,000ৰ পৰা 52,000 টকালৈ আৰু লগতে গেট পে থাকিব 3,900 টকা। 2 নম্বৰ পদটো হ'ল চকীদাৰৰ আৰু ইয়াৰে পদৰ সংখ্যা 1টা। এই পদটোৰ দৰমহা হ'ব 12,000ৰ পৰা 52,000 টকালৈ লগতে গেট পে থাকিব 3,900 টকা। বন্ধু-বান্ধৱীসকল, এই পদকেইটাত আবেদন কৰিবৰ বাবে কিছুমান ইলিজিবিলিটি ক্ৰাইটেৰিয়া দিছে যে আবেদন কৰিব বিচৰা প্ৰাৰ্থীজন ভাৰতীয় বাসিন্দা হ'ব লাগিব আৰু লগতে সকলে 8 পাছ কৰা হ'ব লাগিব, কিন্তু 12 পাছ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'ব নালাগিব। আৰু ইয়াতে এজ লিমিট দিছে যে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলেহে এই পদকেইটাত আবেদন কৰিব পাৰিব। আৰু ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন, যিখন আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচৰ পৰা যিখন ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট উলিয়াইছিলে সেই চাৰ্টিফিকেটখন লাগিবই ইয়াতে। আৰু ইয়াত আবেদন কৰিবৰ বাবে যিসকল যোগ্য বা আবেদন কৰিব বিচাৰে সেই ব্যক্তিসকলে ইয়াতে যিটো গেজেট পাৰ্ট 9 অফ ফৰ্মখন, সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ফিল আপ কৰিব লাগিব। মই ডেছক্ৰিপশ্যনত সেই ফৰ্মখনৰ লিংকটো দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি পেলাই সেই ফৰ্মখন ফিল আপ কৰি, যিহেতু এই পদকেইটা অফলাইন প্ৰক্ৰিয়াৰে আবেদন কৰিব লাগিব আৰু সেইকাৰণে ডাকঘৰ যোগেই পঠাব লাগিব। আৰু ইয়াতে যিটো এনভলপটোত আপোনালোকে লিখিব লাগিব যে ইয়াতে এড্ৰেছ এটা দিছে যে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বাজালি পাঠশালা ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট কমপ্লেক্স মদন ৰৌতা নগৰ পাঠশালা 781325 এই এড্ৰেছটোত আপোনালোকে ফৰ্মখন পঠাব লাগিব। আৰু ইয়াতে লাষ্ট ডেট দিছে যে 27 জানুৱাৰী 2023ৰ 4টা বজাৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আবেদনৰ লগত গাঁঠি দিবলগীয়া ডকুমেণ্টসমূহ হ'ল যে 3 কপি কালাৰ পাছপোৰ্ট চাইজ ফটো দিব লাগিব আৰু চেল্ফ এটেচ কৰা যিখিনি আপোনাৰ ডকুমেণ্ট হয়, এজ, কাষ্ট আৰু এডুকেশ্যনেল যিখিনি চাৰ্টিফিকেট সেইখিনি দিব লাগিব। আৰু যিটো আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন যেতিয়া ফিল আপ কৰিব, সেই ফিল আপ কৰা ফৰ্মখনৰ ওপৰতে আপোনাৰ মোবাইল নাম্বাৰটো লিখি দিব লাগিব, ৰেড ইংকে ৰঙা পেনে মোবাইল নাম্বাৰটো লিখি দিব লাগিব। আৰু এইটো আপোনালোকে অৰ্ডিনাৰী স্পীড ৰেজিষ্টাৰ্ড পোষ্টৰ দ্বাৰা ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বাজালি এই যিটো এড্ৰেছ মই ওপৰত ক'লোঁ সেই এড্ৰেছটোত আপোনালোকে পঠাব পাৰিব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টোত এইখিনিয়ে আছিলে। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলটো যদি প্ৰথম চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, যিহেতু আমি ইনফৰ্মেটিভ টাইপ ভিডিঅ'বিলাকৰ লগতে চাকৰি সম্বন্ধীয় ভিডিঅ'বিলাকো দিবলৈ চেষ্টা কৰি আহিছোঁ।